লগতে মঞ্চত আসন গ্ৰহণ কৰা গুণী জ্ঞানী বিশিষ্ট ব্যক্তিসকল আৰু সভাগৃহত আসন গ্ৰহণ কৰা শিৱসাগৰীয়া সচেতন ৰাইজসকল, সংবাদ কৰ্মীসকল, আপোনালোকক প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি ইমান এটা ইম্পৰ্টেণ্ট, এটা অতি প্ৰয়োজনীয় কিছুমান কথা আলোচনা কৰিবৰ কাৰণে আজমল ফাউণ্ডেশ্যনে যি বিনিময় অনুষ্ঠান আয়োজন কৰিলে তাৰ বাবে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আপোনালোকৰ ওচৰত সদায় ফাউণ্ডেশ্যনৰ ওচৰত শিৱসাগৰীয়া হিচাপে ঋণী হৈ ৰ'ম। যি কি নহওক, যিহেতু সভাপতি মহোদয়ে খুব কম সময়ৰ ভিতৰতেই নিজৰ বক্তব্য ৰাখিবৰ বাবে সকলোকে অনুৰোধ জনাইছে আৰু কথা ক'বলৈ শিৱসাগৰীয়া মানুহে পিছ নপৰে আৰু এয়া এক দুৰ্যোগৰ সময়, যি দুৰ্যোগৰ সময়ত সকলোৰে ক'বলগীয়া আছে। গতিকে মই 3 মিনিট সময় দিছে সভাপতি মহোদয়ে, মই 1 মিনিটতেই ক'বলগীয়াখিনি শেষ কৰিব বিচাৰিছোঁ। প্ৰথম কথা, আমাৰ উপযুক্ত ব্যক্তিয়ে যিসকলে কথা তেখেতসকলে বক্তব্য ৰাখিলে অতি প্ৰয়োজনীয় কথা, তেখেতসকলে দীৰ্ঘম্যাদী কিছুমান কথা কৈছে। শিৱসাগৰখনক অকল শিৱসাগৰ নহয়, বান বিধ্বস্ত এই গোটেইকেইখন জিলাক পুনৰ সংস্থাপন, পুনৰ জীৱিত কৰাৰ কাৰণে, পুনৰ জীৱন দিবৰ কাৰণে যিবিলাক ষ্টেপ ল'ব লাগিব সেইখিনি বিষয়ে তেখেতসকলে বৰ সুন্দৰকৈ কৈ থৈ গৈছে। গতিকে আমি সেই বিষয়টোৰ ওপৰত একো ক'ব বিচৰা নাই। ক'ব বিচাৰিছোঁ আজিৰ দিনত আটাইতকৈ প্ৰয়োজনীয় এটা কথা মাত্ৰ, আজিৰ দিনত আৰু আমি যিখিনি দেখি আছোঁ, শুনি আছোঁ, যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, নিজে বহুত ঠাইত যাব পৰা নাই যদিও ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে বহুতখিনি কথা গম পাই আছোঁ। মহোদয়, আপোনাক জনাব বিচাৰিছোঁ যে হয়, যিদৰে আপুনি দেৱদূত হিচাপে আজি উজনি অসমত আহি উপস্থিত হৈছে, নিশ্চয়জনৰ ওচৰত আপুনি যি পাৰিছে আগবঢ়াইছে, ঠিক তেনেদৰে অসমৰ বিভিন্ন জিলাৰ পৰা, অসম নহয় বাহিৰৰ অসমৰ সুসন্তান যিসকলে বেলেগ বিদেশত আছে তেওঁলোকেও সহায়ৰ হাত আগবঢ়াইছে। দল সংগঠনবিলাকে ৰাতি দিন কৰি বনাত্যসকলৰ লগত বান বিধ্বস্ত লোকৰ ওচৰত সহায়ৰ হাতখন আগবঢ়াইছে। কিন্তু তাৰ মাজতে কিছুমান কথা শুনিবলৈ আমি পাইছোঁ আৰু দেখিবলৈ পাইছোঁ। সেইটো হৈছে ইমান সহায় কৰা হৈছে, কিন্তু যিবোৰ বাহিৰৰ জিলাৰ পৰা, শিৱসাগৰ, যোৰহাট জিলাৰ বাহিৰৰ পৰা আহিছে কিছুমান লোক সংগঠন আহিছে, কিন্তু তেওঁলোকে আচল জেগাবিলাকলৈ গৈ সাহায্য দিবগৈ পৰা নাই। তাৰমানে এনেকুৱা হৈছে, মই একেবাৰে মোৰ ঘৰত অলপমান মানুহ ৰাখিছোঁ, একেবাৰে ঘৰত কঁকাললৈকে পানী আছে তেওঁলোকৰ। গতিকে আজিৰ দিনলৈকো তেওঁলোকে যাব পৰা নাই ঘৰৰ পৰা, মোৰ ঘৰতে ৰাখিছোঁ, ছাগলী কুকুৰা এইবোৰ চব লৈ। গতিকে তেওঁলোকৰ অঞ্চলটোতে মই উদাহৰণ হিচাপে কৈছোঁ, যদিও মই দেখিছোঁ ছ'চিয়েল মিডিয়াত বহুত অঞ্চলত এই ঘটনাটো ঘটিছে, কিন্তু মোৰ একেবাৰে ঘৰৰ কাষত মই দেখিবলৈ পাইছোঁ তেওঁলোকৰ ঠিক ৰাস্তাটোৰ মুখতে, মেইন ৰোডৰ পৰা সোমাই যোৱা য'ত পানী হৈছে, অলপমান মানুহ আহি ৰাস্তাৰ মুখতে আছে আৰু তেওঁলোকে সাহায্যখিনি লৈ লৈছে, গাড়ীৰ ভিতৰলৈ যাবলৈ দিয়া নাই। য'ত ভিতৰলৈ গৈ পানী পথ বনাই থকা এতিয়াও কিছুমান পৰিয়াল আছে, তেওঁলোকে প্ৰকৃততে সাহায্যটো পাবলৈ সমৰ্থ হোৱা নাই। গতিকে আপুনি ইমানখিনি যেতিয়া কৰিছে, গতিকে মই ভাবিছোঁ I don't know whether it will be possible for you or not, but you should try to solve yourself. সমস্যা আহিব আপোনাৰ। আপুনি আপোনাৰ ডাঙৰ টিম আছে, মেন পাৱাৰ আছে, গতিকে আপুনি যদি ঠিক যেনেকৈ আমাৰ একেবাৰে অধ্যয়ন বুলি কয়, একেবাৰে ঠিক নিজে যেনেকুৱা ঠাইতেই নহওক, আপোনাৰ মানুহে যদি গৈ সেই আজিৰ দিনতো বান সাহায্য নোপোৱালৈ যিখিনি মানুহ আছে সেইখিনি মানুহক যদি আপুনি সাহায্য দিবলৈ সমৰ্থ হয়, আচলতে আপোনাৰ উদ্দেশ্য তেতিয়াহে পূৰণ হ'ব। হয়, আপুনি দিছে, কিন্তু আপোনাৰ অপচয়েও, আপোনাৰ অজানিতেও, আপুনি গম নোপোৱা কৰিও কিন্তু কিছুমান মানুহে আজিও পোৱা নাই। মই উদাহৰণ দিম, এনেকুৱা বহুত উদাহৰণ আছে, গাড়ীবিলাক যাবলৈ নিদিয়ে ভিতৰলৈ, আৰু তাৰ কাৰণে কি হৈছে জানে, অসংখ্য টকা পইচা খৰচ কৰি ট্ৰাকে 7খন ট্ৰাক আহিছে, কিন্তু তেওঁলোকে একেবাৰে এনেকুৱা হৈছে পানী নাই, ইমান কষ্ট পোৱা নাই, ওচৰ চুবুৰীয়া অঞ্চলতে পেকেট বিলাক আনিছে, পেকেট বিলাক দি থৈ গুচি যাব লগা